আছো তোৰ ওচৰলৈ গৈ আছো কি হ'ল নকওঁ কেন ইমানকে চিঞৰিব লাগে তেটো ফালি চিঞৰিব লাগে কম বাৰু নহয় তই আঁতৰত আছিলি যে মই সেইকাৰণে চিঞৰিছিলো তোক মই আকৌ কিবা ভাবিছিলো তই কিবা এটা কথা কবলৈ মাতিছ বুলিয়ে ভাবিছিলো সেই বুলি ইমান তেটো ফালি চিঞৰিব লাগে নে বাৰু তহঁতৰ ল'ৰাটো বোলে অংগ পৰীক্ষা বেয়া হৈছে বোলে নকবি মানুহখনৰ পৰা শান্তিয়ে নাই দে মই তাক খঙতে মই ঘৰৰ পৰা উলিয়াই দিছো তাক বেছি টেম্পাৰ হৈছে তাৰ মা তুমি ক'ত গৈছা পিন্টু তোৰ পৰা মই গাত নাক উলিয়াব নোৱাৰা হৈছো লোকৰ কথা শুনে নে বাৰু মোৰ ৰিজাল্ট ভাল হ'ব দে ইমান ভাল নোহোৱাকে নাথাকে মই লিখিছো নহয় পিন্টুতকে কম লিখিছো চিন্টুতকে কম লিখিছো বুলিহে দেখিলা এতিয়াহে মই গম পাইছো কি কথাবোৰ লুকুৱাই থৈছে দেখিছানে মানুহৰ আগত সি বেয়া হ'ল বুলি উলিয়াই দিছে চবেই কিন্তু কৈছে দে সি তাৰ বেয়া হ'ল বুলি আকৌ সি মিছাকে কৈছে মোৰ ভাল হৈছে দে ভাল হৈছে ইমান টেনচন লৈ থাকিব নালাগে মোৰ বহুত ভাল হ'ব সঁচাকে ভাল হৈছে নে বাৰু সঁচাকে ভাল হৈছে যদি ভাল কথা দেই মানুহখনৰ পৰা মই ততোৱা নাই কালি পক্ষে পাই বোপাই তই এতিয়া যা ভাল হৈছে যদি মই অকণমান শান্তিকে অকণ ফুৰিবলৈ দেখো অকণমান ফুৰিয়াকে যা মই আকৌ মিছাকে কৈ ঠগি দিলো দেই মোৰতো সঁচাকে বেয়া হৈছে উপায় নাই আৰু মই যাওঁগে দেই ঘৰৰ পৰা বাকী এতিয়া কোৱা ৰহিমলা ভাত পানী কিহে খালি আজি বাইদেউ নকবা অকল ভেন্দিখনকে ঘৰত খাই আমনি পাইছো কিমান খাবা ভেন্দিখন মোৰ নকবা ঘৰত কৈছো ন শাক পাচলি নাই কালি গৈ ঢেকীয়া খোপাকে লৈ আহিলোগে নহয় ঢেকীয়া খাই একেবাৰে ফুচফুচকে পাতিছো নহয় মই ইমান যে গোন্ধাইছে ঘৰটো শান্তি নোপোৱা হৈছো ঢেকীয়া খাই পাদে নে ক'ৰবাত মই কিন্তু আজিয়ে শুনিছো দেই হলে বাইদেউ আপোনালোকে ক'ত গৈছে এজনী নাটে আমাক দেখা নাই চকু আগতে আকৌ তাই মাতিছে ক'ত গৈছে বুলি মই আপোনালোকৰ ওচৰতে আছে বুলি গম পাইছো দিয়কচোন ভাবি সুধিছো আৰু ক'ত গৈছে বুলি আৰু বাইদেউ আপুনি কথাবোৰ কৈ থাকে ভালকে কথা ক'ব নাজানে নি বাৰু সুধিছেহে বাইদেউ আপোনালোকে ভাত কিহে খালে কওকচোন বাৰু মই তাকে শুনিব মন গৈছে আপোনালোকেতো একো নকয় মোক ভণ্টি মাক কি হ'ল গম পাইছনে বাৰু কালি পক্ষৰ পৰা আমি ঢেকীয়া শাক খাই ফুচফুচকে পাতি আছো নহয় মোক যে ঘৰ মানুহে একেবাৰে খেদিছে গম পাইছনে একেবাৰে থাকিব পৰা নাই ঘৰখনত এতিয়া গম পালি আমি তাকে পাতি আছিলো হাঁহি কথাটো শুনি মোক কিন্তু বহুত হাঁহি উঠিলে দেই আমাৰ কিন্তু মানুহজনে কালি মাংস আনিছিলে গম পাইছনে মাংস কথা কয় লোভে লাগিলে মোৰ হলে দেই আমাৰ ঘৰত যে ভেন্দি কেজিবা নমৰাও হ'ল নিজেও হ'ল সদায় খাবলগীয়া হৈছে গম পাইছনে মাংসটো দূৰৰ কথা মোক ভোক লাগিছে কি চিন্তুটো ভাল লাজ লগা নাই মোক তই ৰহিমলা মাক কবলৈ আহিছো মায়ে নহয় মই মই ধেমালিহে কৰিছো ভোক লাগিছে মোৰ চিন্তু ভাগৰ বকে ভোক লাগিছে চাগে সি ততে পোৱা নাই ভাতকেইটা দিছো একে যা আকৌ পিছত আমি লেকচাৰ মাৰিম দেই ভাল লাগিছে কিন্তু এনেকে কথা পাতি ভাল লাগে তই আহিবি আকৌ কাজিয়া সময় নাহয়ে ওলাই সোমাই চাগে মোৰ বহুত ভাল লাগিছে দেই হলে তই ভোকত নপোৱা হলি মই ইমান ধুনীয়াকে কথা পাতি আছিলো তই আকৌ আহি ডিষ্টাৰ্ব লগাইছহি ন মোক ভোকত তৎপোৱা নাই দেই মোৰ পেটত যে একদম মানে পেলুকেইটা ইফালে পৰা সিফালে গৈছে ধৰিব পৰা নাই হলে একদম তৎপোৱা নাই মই ভোকত তৎপোৱা নাই বলা মই চিন্তু গৈ আছো তই আগত গৈ আছো একদম মানে ভাত কৰিবা আগতে চিন্তু মাক তই ক'ৰ পৰা আহিলিগে তোক ৰ বাট কৰি নাপাবি চিন্তু ভোক লাগিছে ভোকত তৎপোৱা নাই তই আকৌ মাতি দিলি চিন্তু পিছত ভাত দিম তোৰ লগতে অকমান কথা পাতিলো শকতীয়াকে ধেপেচিজনী হৈছ যে বকে খাইছ নি বাৰু ঘৰত বাই তই মোক শেষা কথা কলি নে বাৰু তই সেই চহৰত গৈ একদম ধুনীয়া জিন্স লগাই একেবাৰে 20 তাত হৈ আহিছ সঁচাকে ধুনীয়া 20 তাত হৈ আহিলে দে চহৰত একেবাৰে চহৰ বতাহ পাই জিন্সে পিন্ধিব ললে বেলেগ নিপিন্ধে চাদৰ মেখেলা তহঁতি গাঁৱৰ ভেকুতত থকা মানুহে কি বুজি পাওঁ জিন্সৰ মূল্য ইমান গৰমখনত কোনে চাদৰ মেখেলাখন পিন্ধা আমি সেইবিলাক নিপিন্ধো দেই কাহানি বাই আহিলো মোৰ মানুহজনো নকয় সেইবিলাক পিন্ধিবলৈ তই কপাল লৈ আহিলি এখন কপাল লৈ আহিলি কপাল নহয় একদম মানে সোণৰ কপাল মই কৈছো ন সোণৰ কপাল সেইখন তোৰ ভাগৰ ভণ্টি মাকে কিন্তু ঠিক কথা কৈছে সেইষা কথা তহঁতে ঠিক কথা কৈছে আমাৰো চিন্তু পিন্ধুৱে মাথা গৰম কৰি দিছে বাকীটো দূৰৰ কথা তহঁতৰ লগত ফেলফেলাই থাকিবলৈ মোৰ সময় নাই দে মই এতিয়া মানুহজনৰ লগত ইফালে ফুৰিবলৈ হিল দি আহোগে দেখিছা তাই চাকৰি পালে যে মানুহজনৰ সৈতে একেবাৰে মানে টাউনৰ পৰা আহিবই মন নকৰে অকমান আহিছে তাৰ লগত কথা পাতিব বিচাৰিছো তাই আকৌ টাইমেই নাই দেখিছে যা তোৰ তেল হৈছে যা নহয় মানুহজনৰ অফিচত কিবা এটা কাম আছে যে তাৰ লগতে বোলো গাড়ীখন থাকোতে ফ্ৰীকে উঠি অকমান বোলো ঘূৰি আহিম সেই বুলিহে ওলাইছো তহঁতি কিনো ভাবি থাক যে কথাবোৰ গাঁৱত থাকি এইবোৰ গাঁৱৰ কিৰাই ধৰিলে চাগে তহঁতক দেই মাথাটো মই কিন্তু উপায় নাই কবলে তহঁতি কি ভাবি থাক মই আৰু চিন্তুক ভাত দিবলৈ গৈ আছো দেই হলে হ'ব দে যাওঁ ৰহিমলা তই যাগে যদি মইনো কি কৰিম তাইতো গলেগে দেখিছ নাই একে যদি চিন্তু মাক নহয় নে চিন্তু পিন্তু মাক নহয় নে বাৰু হয় কন্ধনী হয় মই চিন্তু মাক হয় পিন্তু ভাগৰ বোলে অংগ পৰীক্ষা বেয়া হ'ল বোলে হয় নেকি নকবি মই ৰাতিপুৱাৰ পৰা সেইখন কথাই শুনি আছো তাৰ বেলেগ কথা কহুৱাই তহঁতৰ ঘৰত ভাল নে বেয়া সেইটো কহো বাৰু বহুত ভাল আজি আমি ৰঙালাও শাকে ভাত খাই আহিছো সেইকাৰণে আৰু ভাল মই যে ৰঙালাও শাকে বহুত ভাল পাওঁ গম পাইছনে ৰঙালাও কথা কলি তই ভণ্টি ৰঙালাও মই কিমান দিনৰ পৰা খাই পোৱা নাই গম পাইছনে ঘৰত যে ভেন্দি এসোপামান আছে এসোপা নোহোৱালৈকে মই ৰঙালাও খাওঁ কেনেকে কৰো পইচাও নাই হাতত এটকাও হয় নেকি নহলে মই ৰঙালাও
ভণ্টি তই এটা ৰঙালাও নহয় কেইবাটা ৰঙালাও লিখিবি দেই কিন্তু তই মাক মাতিব গৈছিল নহয় কি হ'ল মায়ে আহিব পৰাই নাই নেকি দাদা তই নকবি আৰু মাজনীটো জানো একদম কথা পাতিব পালে মায়ে একেবাৰে ঘৰলৈ আহিবই মন নাই আধা ৰাস্তাতে আকৌ কেইজনী লগ পালে ঠিক নাই চাগে কিমান বেল বেলাই আছে ছাগলী দৰে নাই মায়ে মাৰ কথাটো জানো সেইকাৰণে মই মাতিব যোৱা নাই নহয় ইমান ঘূৰকচোন বাৰু তেলে ফাটি আছে নহয় ঘূৰিব কিমান দিনৰ পৰা পোৱা নাই চাগে ঠিক নাই এইবাৰ মই মাতিব গৈ আছো তইতো মাতিব নোৱাৰিলি পৰীক্ষাটো ফাইল কৰ আৰু তাক মাতিবও নোৱাৰ তোৰ কোনো ফালে কাম নাই দেই তোৰ সঁচাকে কোনো ফালে কাম নাই সেইষাৰ কথাকে মোক ইমানখিনি কথা শুনাই দিলি তই কিন্তু বহুত কিবা আছ দেই ইয়ালে একদম কৈছ ন বহুত কিবা আছ তই বদে চিন্তু তই ক'ত গৈছ এফালে আহিছ নেকি এফালে মই গৈ আছো তই নাই দেখা নি তোৰ চকুটো কণা হলি নেকি তই তাৰ ভাগৰ বাহাদুৰটো চোৱা আকৌ তাক মাতিছো আহি একেবাৰে কিমান কথা কৈ দিলে দেখিছেনে বাৰু তই বোলে অংক পৰীক্ষাত বহুত ভাল কৰিলি বোলে হয় ভালকে পঢ়িলে নাই পঢ়া চাগে ভালকে তোৰ ভাল হ'বই দে সেইটো কথাকে ইমান সুধিব লাগিলে কথাবিলাক বৰ একা চাকাকে কৰ দেই হ'লে মই শুনি ভাল নাপাওঁ মই আই লাভ ইউ বুলি ক'ম বুলি ভাবিছো তই আকৌ যি কথা মই এতিয়া আই লাভ ইউ থৈ দিলো আবাদ দে থ এনেকুৱা ভাবি আছিলি মানে মনত মই আকৌ তই বেলেগ বুলি ভাবি খাব নকলি মোৰে লোকচান আৰু দে তই নকলি তই অকণমানতে সেইকণতে বেয়া পাই তই লিখা কথা কলি আৰু তোক বেয়া পাই কি ভাল পাব লাগিছিলে চুমা এটা খাব লাগিছিলে আইঅ তহঁতি যে ছোৱালীখন সঁচাকে দে বৌ কিবা ভাবি থাক মনত কিবা এটা ভাবি থাক আকৌ কিবা এটা কেনেকে বুজি পাম বা কওঁ আগতে নকয় দে বেলবেলাই থাকি টান নাই থ হ'ব দে হ'ব যা দে উপায় মা তুমি অথনি বা কথা লেকচাৰ মাৰি আহিবই পাৰে নি জানই দেখোন গাঁৱলৈ আহি তালে ঘূৰি যাব পাৰে নি বাৰু তই কথাটো ভাবো কেইঘৰলে মোক টানি আজি মাতিব বিচাৰিছে মই নাই যোৱা গোটেইখনকে ৰাস্তালৈ মাতিছো কথা পাতিবলৈ উপায় নাই মাজনী যে সঁচাকে দে মাজনী বহুত জনপ্ৰিয়তা বুলি ভাবি থাকে গাঁওখনৰ চিনি পায় কোনোৱে চিনি নাপায় তহঁতক ভাত দি ল'ম বই নহ'লে ভোকত তহঁতি মোকে খাব শুনি মই জানিছো কিমান ভোক লাগিছে মোৰ পেটৰ নাই চিঙি বাৰু চিন্তুহেঁতি ইমান পঢ়া নাই মই ঘৰতে কিমান ৰখি থাকিম বাৰু পগলা হৈ যাম এতিয়া মই দিব লাগে ঘৰত কোন আছে চিন্তি পিন্ধা আছে নে তহঁতে বুঢ়া মানুহ গোটেই মাতিছ মই কি নাই বুলি ভাবিছিলি দৰ্জাখন খোলা আছে দেখা নাছিলি চকুতে নাই সঁচাকে দেই চকুকেইটা দৰ্জাখন থাকিলে বুলি চকুকেইটা থাকিব সেইটো কথা হ'ল নে বাৰু তহঁতৰ ঘৰলৈ আহিছো আৰু তই চকুকেইটা আছে নে নাই কথা ক'বলৈ তই কেনেকুৱা লগৰ হয় সেইবিলাক কথা বাদ দে ক'লো হ'ব দে এতিয়া তোৰ অংক পৰীক্ষা কেনেকুৱা হ'ল মোৰ ভাল হৈছে বুলি ক'ব পাৰো মানে পাছটো কৰিম চাগে 30 মান পাম অকল 30 পাব কৰিছো আৰু 90 মান 10 মান কাটিব নহয় ইফালে আমাৰ ৰিংকুতকেও চোকা মই কথাটো এতিয়াহে মানুহখনে গাঁৱত যি টি বকি আছে ন সেইকাৰণে কথাটো সুধিবলৈ পৰীক্ষা বেয়া হৈছিলে বাৰু তথাপি যেতে পাছ কৰিম যে মই এতিয়া যামগে দেই ইমান কথা পাতি থাকিব মোৰ সময় নাই অলপ পঢ়িম তই পাছ কৰিলি দে ইমানকে পঢ়িবলৈ যাব নালাগে থওঁ বাৰু ইমানকে ফালিব তহঁতি আহি পালি আকৌ ভাবিছিলো তহঁতি আজি তাতে ভাত পানী খাই তাতে শুই থাকিবি বুলি মোক লগ বোপাই গাঁওখনলৈ ওলাই যাব পাৰোহে তহঁতৰ কেইটাৰ পৰা শান্তিয়ে মই গাঁৱলৈ ওলাই গৈ কিন্তু মনটো বহুত ভাল লাগে অকণ ওলাই যাবি ঘৰতে কিমান সময় থাক ভোক লাগিছিলে গাঁওখনত ঘূৰি আহি বহুত ভাল লাগিলে ভোকটো অকণমান গ'ল তথাপি মায়ে ভাতকেইটা দিলে ভাত খাবলৈ মন নাই কিন্তু কি কৰিবি পেটৰ কাৰণে অকল ভেন্দি শাকখিনি বনাই থাক বোপাই টেনশ্যন দি মই একদম ভণ্টিক মই পঠাইছো কাইলৈ পৰহিলৈ ৰঙালাও দিবহি একদম দম ৰঙালী তই টেনশ্যনে নলবি সদায় ভেন্দি শাক খাব তহঁতক ভাতকেইটা দিলো নহ'লে তহঁতি ভোকত মোকে খাবি তোমাক নাখাবি তাই যে কি কথাবোৰ কয় তোমাক বাৰু খাব পাৰো নি তুমি খুৱাব এতিয়া বেছি পকাই থাকিব নালাগে ভাতকেইটা দি লোৱা